আমাৰ যেটো 97 ৰ বিহু আহিলে বিহুটোত আমাৰ 67 টা মোৰ যিমানটো যদি ভুল হোৱা নাই যদি 67 টা মান আমাৰ শোজ আহিছিল বুকড হৈছিল আমি আৰু তাৰ পৰা একদম আহিছো আৰু বঢ়িয়াকে বিহু কৰিম বঢ়িয়াকে ভাল লাগিব নতুন কেছেট ওলাইছে এটো হিন্দী কেছেট আমি সবে কৰিমগে ধুনিয়াকে আহিলো ইয়ালে আহি পেলাই ইয়াত বিহু প্ৰগ্ৰাম কৰিলো কৰাৰ পিছতে তেতিয়া জুবিনে গালে আশা গানটো হিন্দীত গালে আধা অসমীয়াত গালে আধা মানে হিন্দীত গালে দৰ্শকে ধুনিয়াকে ললে আৰু মায়া গানটো তেনেকুৱা হল অসমীয়া আধা আৰু নতুন ষ্টাইলত হৈছে অলপ পেটাৰ্নটো বদলিছে মিউজিকৰ অলপ চেঞ্জ কৰিছিলো সৰুখুৰাকে তা ঠিক তেনেকে কৰি থাকোতে 12 টা মান প্ৰগ্ৰামৰ পিছতে হঠাৎ বন্ধ হৈ গল পেপাৰত লিখি হল যে এই গানবিলাক কৰিব নালাগে এনেকা কৰিব নালাগে তাৰপিছতে এটো কোৰ পৰা আহিলে আছে না জানিলো একো ধৰিব নোৱাৰিলো এটো তেনেকে থাকি গল মানে কমিটি বিলাকে আপোনালোকক ক'লে যে প্ৰগ্ৰাম নহয় নেকি নেক্সট ডে পেপাৰত আহি গল পেপাৰত আহিছে বস্তুটো পেপাৰত আহোতে আহিছে যে হেৰি আমাৰ এনেকুৱা মানে জিতুলদা আৰু আমাৰ মানে জুবিন গাৰ্গৰ প্ৰগ্ৰামবিলাক বাতিল কৰিব লাগে সেইখিনি কৰিব নালাগে আৰু তেতিয়া আমি একদম মানে তেতিয়াতো সৰু লৰা আমি একো বুজিয়ে নাপাওঁ ভালকে তেনেকুৱা ধৰণে তেতিয়া গৈ পেলাই আমিতো উপায়হীন হৈ পেলাই আমাৰ ইমান এটা আশা লৈ আহিছিলো আমি আৰু সেই গোটেইখিনি বস্তুখিনি মানে কমিটি বিলাকে হেতু মানি কমিটি বিলাককো তেনেকুৱা মানিবলগীয়া হ'ল তেনেকুৱা হ'ল তাৰপিছত আমাৰ এটা গোটেই যিমান এডভান্স আছিলে যি আছিলে সব এইখিনি কথা জয়ন্তক ভালকে ক'ব পাৰিব কাৰণ মেনেজমেন্টটো তেওঁ চাই আছিলে তাৰপিছতে গোটেই পইচা চইচা ঘূৰি হ'ল সেইবিলাক হ'ল প্ৰগ্ৰামবিলাক কেনসেল হ'ল আমাৰ মনবিলাক দুখী হৈ গ'ল কি কৰিম এতিয়া না আমি না ইফালে কথাখিনি জুবিন গাৰ্গে কেনেকৈ লৈছিলে সেইখিনি মনটো বেয়া হৈছিলে সবৰে যেনেকৈ বেয়া হৈছিলে জুবিনৰ তেনেকুৱা মনটো বেয়া হৈছিলে আমাৰ সবৰে মনবিলাক বেয়া হৈছিলে বেয়া হোৱাৰ পিছতে ভিতৰি এটা বাজিছিলে কিবা এটা মানে কি কৰা যায় মানে ইয়াতো থাকিব নোৱাৰি দেখোন এটা মুম্বাইত থাকিব লাগিব কাৰণ আমি তেনেকৈ অহা যোৱা কৰি থাকিলেও নহ'ব তাৰপিছত যিহেতু মুম্বাই জগতখনে লাহে লাহে আমাক অকমান লৈছিলে মৰম কৰিছিলে মৰম দিছিলে আৰু সেইখিনি লৈ পেলাই আমিতো আগবাঢ়ি যাব লাগিব কামখিনি তাৰপিছতে তেতিয়া তাত চিয়াং কৰিলো যে আমি এটা কাম কৰোঁ যিমানখিনি মিউজিচিয়ান আমি তাতে থাকিম বুলি গৈছিলোঁ অহা যোৱাটো বন্ধ কৰি আমি একেলগে জুবিনেও ক'লে আমি অলপ দিন আমি চিন্তা কৰি নিজে ৰৈ দিওঁ নিজৰ জেগাত য'ত আছে মানে 97 ত যে আপোনালোক মুম্বাইলৈ গুচি গ'ল মানে কাৰণটো এইটো আছে বিশেষ কাৰণটো এইটোৱে কিন্তু কাৰণ কেলে নহলেতো আমি অহা যোৱা কৰি থাকিলোহেঁতেন আমাৰ সেইটো বস্তু তেনেকুৱা হ'ল তাৰপিছত আমি যেতিয়া তাতে নিজে যিখিনি নিজৰ লাইনত কোনোবাই বেলেগ ইফালে গ'ল সব মিউজিচিয়ানখিনি যিখিনি গোট খাই আছিলোঁ আমি সেইখিনি ঋতুৱে এটা চেনেলত গ'ল মই এটা চেনেলত গ'লোঁ মানে বাকী যোন য'ত আছিলে ইয়াতে ধৰা ৰাবুহঁত আছিলে তেনেকৈ সবে নিজৰ এটা জেগা হেৰি কৰিছে কৰি পেলাই এটা সময়ত জুবিন আকৌ ঘূৰি আহিলে সেইখিনি যিখিনি সময়ত ঘূৰি আহিলে নিজৰ তাতে ষ্টুডিঅ' বা ঘৰ চৰ লোৱা আছিলে লোনচনৰ কথা আছিলে সেইবিলাক থৈও গুচি আহিব নোৱাৰো ঘপককৈ সেই কথাখিনিও আছিলে তেতিয়াতো আমি তেতিয়া জুবিনে লগো ধৰিছিলে সেইটো বেয়াও লাগি থাকে মোৰ মনটোত আচলতে এতিয়াও যে আমি আকৌ কৰোঁগে বোলা গোটেইকেইটা গোট খাই আকৌ কৰোঁ মানে এটা সময়ত জুবিন গাৰ্গ কিন্তু অকণমান আপোনালোকৰ পৰা সেই আঁতৰি অহাৰ কথাটো মানে সেইখিনি এইটোৱে হৈছিলে আচল কথাটো এইটো বহুতে প্ৰশ্ন কৰিছে তেনেকৈ ক'ৰবাত দেখিছোঁ তেনেকৈ সোধেও আমাক এই কথাটো সোধে যে মোৰ ভিডিঅ'বিলাকতে সেই প্ৰশ্নটো আহে যে এই মানুহখিনি নাথাকিল কিয় এই মানুহখিনি কিয় আঁতৰি গ'ল আজি বোধ কৰোঁ দৰ্শকেও এটা উত্তৰ পাব এই কথাখিনিৰ জৰিয়তে